Good morning guys, welcome to my YouTube channel. আপোনালোক পুনৰ এটা নতুন ভিডিঅ' মই নিয়ৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ এনে নিয়ৰ ব্লগছলৈ। বহুত দিন পিছত মৰ্ণিং উঠি আছে, ৰাতিপুৱা 5:30 বজাত উঠিছোঁ আৰু ওলাওঁতে কমতে 6:30 বজা নাই, 6টা বাজিছে, 6:10 এনেকুৱা হৈছে। আৰু আজি গৈ আছোঁ মেঘালয় ৰাইডত ORG সতে। ORG মানে অফ ৰাইডাৰ্ছ গুৱাহাটী, এইটো মোৰ বহুত পুৰণা টিম হয়। তো যোৰাবাটৰ লাইনত আছে, 7:30 বজাত ওলাব। মই 7:30 বজাত পাব লাগিবগৈ, 6টা বাজি গ'ল। মোৰ কাৰণে অলপ ৰৈ দিব, কথা নাই। বাট বলক, ভিডিঅ'টো বহুত ধুনীয়া হ'ব বিকজ এটা বহুত ধুনীয়া ঠাইত গৈ আছোঁ। ড্ৰোন হ'লে ৰেণ্টত লৈ গ'লে, ড্ৰোন লৈ গ'লেতো বেছি ভাল হ'লে হয়। বাট বহুত দিন পিছত অকণমান লং ৰাইডত ওলাই আছোঁ। শ্বিলঙলৈ গ'লে এটা বস্তু মনত ৰাখিব লাগে, ৰেইনকোট ভাই নিবই লাগিব, মাষ্ট বি। ফিল্ডবিটত লাইন আপ হৈ গ'ল, এতিয়া লাইন আপ হৈ আছে। ইয়াৰ পৰা এতিয়া ওলাম আৰু 4খন বাইক, মানুহ 5জন, আৰু কেইজনমান অহাৰ কথা আছিলে, কেঞ্চেল হ'ল কিবা কাৰণত। তো এতিয়া ওলাম ইয়াৰ পৰা, বেছি দূৰ নাই, ভাল লাগিব। বেয়া ফালি যাম ইয়াৰ পৰা, ছিংগল হ'ব। মই আজি ক্লিয়াৰ নাইতো, পূৰা ফালি যাম। অ'কে গাইজ, এতিয়া নংপুৰ চাইড গৈ আছোঁ। এইটো লোকেশ্যনত মই আগত ময়ো যোৱা নাই। এতিয়া পালোহি, আচ্ছা ৰৈ দেখা দিছোঁ। বৰাপানী পালোঁ, আৰু এফালে চাওক বৰাপানী ভিউ। সেইটো চাইড আছে পাহাৰ, আৰু এইটো চাইড আছে লেক। এইটো কয় উমিয়াম লেক। কি ধুনীয়া লাগিছে, ভেৰি নাইচ। অ'কে চলো, এতিয়া যাব লাগে আমি সিফালে। লোকেশ্যন একজেক্ট মই নাজানো, আৰু গুগল মেপত লগোৱা নাই। আৰু মান ৰৈ আছে ইফালে, আৰু মানে মোক মাতিছে, ইচাৰা কৰিছে। চ' অ'কে চেম আৰমান, এইটো চাইডে যাব লাগিব নেকি? এইফালে না? অঁ আচ্ছা, অ'কে অঁ ইয়াত পাৰ হৈ গুচি যাবগৈ। এতিয়া নেদেখিব নহয়, আৰু পিলিয়ান লৈ কিনে ইমান ইয়াত চলাব নোৱাৰে নহয় ইয়াত। Another rider from West Bengal, WB লিখা আছে। ইয়াতে চাহ খালোঁ, চাহ খাই কিনে এতিয়া ওলাই আছোঁ। বেছি দেৰি নকৰোঁ, ফাটাককৈ ওলাই দিওঁ। শ্বিলং টাউন ক্ৰছ কৰিলোঁ, এতিয়া আছোঁ চেৰাপুঞ্জী ৰোডত। এই পাইন গছবোৰে ভাল লাগে ইয়াতে বহুত। এইফালে ধুনীয়া পাইন গছ। তলত ক্ৰিকেটো খেলি আছে। পাইন গছৰ ভিউটো মজা ভিউ, কি বঢ়িয়া লাগে ভাবিছা। মোৰ আগত চেম আছে, মই ছেকেণ্ডত আছে। মোৰ পিছত আৰমান আৰু লক্ষদ্বীপ আছে। পাইন গছত কি দিয়া আছে নাম্বাৰ বহুত পুৰণা হৈছে পাইন গছ, মানে বুঢ়া হৈছে গছকেইটা। ভেৰি নাইচ। সেইখিনি এয়াৰপৰ্ট নেকি? ফোন আহিলে মই পিছত ৰৈ গ'লোঁ, ইহঁতে আগত গুচি গ'ল। এতিয়া আমাৰ চ'ল' ৰাইড কৰাৰ নিচিনা লাগি আছে। অ'কে, আগত ৰৈ থাকিব, অসুবিধা নাই, ৰ'বগৈ। ভাল লাগিছে। বাই চাবি স্কুটিত ট্ৰিপুলিং, ভেৰি নাইচ। আৰু বেছি দূৰ নাই, 13 কিলোমিটাৰ আছে। 13 কিলোমিটাৰ গ'লে পাই যামগৈ যিটো ডেষ্টিনেশ্যনত আহিছে, যিটো লোকেশ্যনত আহিছোঁ। অকণমান আগত ঘূৰিব লাগে।
বঢ়িয়া লাগিছে এইটো ভেৰি নাইচ লোকেশন ভাই লোকেশন কি বঢ়িয়া লাগিছে हो ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু মেঘালয় বহুত বাৰ আহিছোঁ এইটো লোকেশ্যনত ফাৰ্ষ্ট টাইম আহিছোঁ ওখ হৈ গৈ আছে ধানিবোৰ কাটি দিছোঁ ভেৰি নাইচ বহুত ধুনীয়া লাগিছে প্লেচটো বাট পাহাৰখিনি খান্দি আছে এইটো বেয়া লাগিছে दिल खुश कर दिया भाई इसने ऑफ-रोडिंग भाई साहब ऑफ-रोडिंग আমাৰ সিফালে এইটো ঢেকীয়া বুলি কয় ইয়াত কি বুলি কয় নাজানো এইটো ঢেকীয়া এইটো বেলেগ এটা জাত আমাৰ সিফালে এটা সোৱাদ মানে তৰকাৰী সোৱাদ ঢেকীয়া এটা আছে আৰু এটা বি ঢেকীয়া বুলি কয় যিটো জৰা ফুকাত লাগে বাট এইটো তাতকৈ ডাঙৰ এই কিনাৰত আছে যে এইটো তাতকৈ ডাঙৰ হয় কিন্তু কি ঢেকীয়া মই নাজানো সম্পূৰ্ণ অবিধ হয় কোনো গাড়ী চাড়ী দেখা নাই টুৰিষ্ট বা লোকেল মানুহ দেখা নাই আহা বাট তাত জেগাটো থাকিব চাগে অবভিয়াছলি ৰাস্তা আছে যেতিয়া গতিকে ভিডিঅ'টো বেছি দূৰ নাই যিটো লোকেশ্যন আহিলে চাবৰ কাৰণে একদম চাওক শেষলৈকে চাই ৰাখক এইখিনি চাওক এইটো ঢেকীয়া বেলেগ কনষ্ট্ৰাকশ্যন চলি আছে ब्यूटी भाई ब्यूटी शुरू हो गया ब्यूटी गाड़ी अहा देखा ना आम भाई गाड़ी हो बाइक हो कि मानु दुई एजन देखिছো काम কৰিব অহা মানুহ কিবা মানে অফ ৰোড হয় লণ্ডন ব্ৰিজ নোপোৱা আগতে লেফ্ট সাইডে সোমাব লাগে बढ़िया लोकेशन ठंडा तो गोपरটো हैंग मारिছে पाई गलो जगह और पूरा ऑफ-रोडिंग ओ भाई साहब हो भाई साहब यार डिस्क ब्रेक मारिले मजा आया Very nice. बढ़िया लगी प्लेस दे एकदम कोनो मानुह ना ना टूरिस्ट আছে ना कि लोकल्स मानुह আছে आराम से जाओ आराम से आओ कोई टेंशन नहीं पर पर्सन 30 विच बाइक ये है
जिंदगी मैं जिंदगी की विंडो सीट पर आहा आहा আছে বে মানুহ আছে ঐ ঐ ঐ ঠিকে আছে পিছতো কৰিলেতো কৰিলে আগৰটো কৰিলেতো যাব লাগিব সেইকাৰণে ময়ো বঢ়িয়া লাগিছে সুধি চাওঁ নেকি অঁ নিদিব 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 বঢ়িয়া থলো আমাৰ বাইক আৰু সেইটো ৰাস্তাতে যাম ধুনীয়া লাগিছে বঢ়িয়া ধুনীয়া লোকেশ্যন মানে বহুত এফালেদি পাহাৰ আছে আহি আছে আৰু দুজন আহি আছে জেগাখিনি পালোঁ আহি বহুত ধুনীয়া লাগিছে লোকেশ্যনটো পাই গৈছোঁ আৰু এই এনেকুৱা লোকেশ্যনত গোটেই দিনটো বহি থাকিলে আমনি নালাগিব বহুত ধুনীয়া লাগিছে এই ফাইনেলি দেখাই আছোঁ মই লোকেশ্যনটো হৈছে এইটো অ' ভাই চাব বঢ়িয়া লাগিছে অহ ইয়াতো যাম ইয়াতো ভিডিঅ' কৰিম এইটো হৈছে লোকেশ্যন চাওক কিমান ধুনীয়া লাগিছে অ' মাই গড এইটো পাহাৰটো বহুত তলত আছে এইফালে দি আছে এইফালে এটা ৰাস্তা আছে ওপৰতে হেৰি আছে ক্লাউডি হৈ আছে পূৰা মেঘে ভৰি আছে আৰু এইখনে হৈছে হেঙিং ব্ৰিজখন ব্ৰিজতো যাম ব্ৰিজত গৈ দেখাম হেঙিং ব্ৰিজ ইয়াৰ পৰা সিফালে পূৰা খোজকাঢ়ি যাব লাগিব হেৰি নাই সিফালে আহি আছে আৰমান কি চালিয়া এইখনে বহুত জেগা ঘূৰাইছে মোক তো কেনেকুৱা হা আহিব নিদিয়ে ইয়ালৈকে কি কওঁ বাইকখন থৈ আহোঁ নেকি ইয়াকে দেখি গোটেইকেইটা পাহাৰ একেলগত দেখি সেইখন হৈছে ব্ৰিজখন অলপ পাছত গৈ আছোঁ য়েছ চালিয়া লাগিছে বেয়া কপিছে অলপ বহল হয় ভাই চাপ বঢ়িয়া তলত পানী আছে মোবাইল গ'লে গ'ল আৰু মোবাইল লৈ অনা ব্যৱস্থা নহ'ব ভাই চাপ এখন ব্ৰিজখন এইখন আহি আছে পিছফালে ভাই চাপ বঢ়িয়া কিন্তু বহুত কপিছে ব্ৰিজখন বহুত কপিছে এইখিনিতো এডভেঞ্চাৰ কৰিব পাৰি এইখন এডভেঞ্চাৰ কৰিম আৰু কথা নাই এই ৰছী লগাই কিনে যে কি জাম্পিং কৰে সেইটো কেনেকৈ কৰিম এইটো কৰিব নোৱাৰিলে অ'কে দৌৰি দিয়া টেনশ্যন ফ্ৰী হৈ যাব ওপৰলৈ গৈ আছোঁ ওপৰলৈ যাম
ইফালে কি চাউণ্ড লোকেশ্যন কেনেকুৱা এইফালে টাৱাৰতে ৰৈ থাকে দিছ ইজ দ্য ভিউ মেন দিছ ইজ দ্য এইখনে আহিছে ব্ৰিজখন এইটো চাইডৰ পৰা এনেকৈ দেখি আৰু এইফালে পাহাৰটো আছে লোকেশ্যন ভাল লাগি আছে এতিয়া খোজকাঢ়ি আহিছোঁ বাইকডাল থৈ আহিলোঁ বহুত দিন পিছত একদম জানুৱাৰীৰ পিছত এতিয়া ৰাইড কৰিছোঁ 1 জানুৱাৰীৰ দিনা ৰাইড কৰিছোঁ ইয়াতে আহিছিলোঁ মেঘালয় আহিছোঁ আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 2 মাহ হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আজি 3 তাৰিখ ভিডিঅ'টো কেতিয়া আহিব নাজানো কিন্তু আজি মাৰ্চৰ 3 তাৰিখ হৈছে নাই চাই এইটো বস্তু চেক কৰক গছজনী কেনেকৈ নামি আহিছে ঐ ভাই চাব বহুত চিৰি উঠি কিনে আহিছোঁ আকৌ পৰা ইয়ালৈকে বহুত চিৰি আগলৈকে আছে ভাই চাব নাইছে এইটো ৰাস্তা তলতে ৰাস্তা আছে ভাগৰ লাগি গৈছেগৈ অ'কে বঢ়িয়া এইফালে শ্বুটিং কৰি আছে কিবা শ্বুট কৰি আছে ফটো এটা লাগে আৰু ইয়াতে লোকেশ্যনৰ পৰা ওলালোঁ এতিয়া অকণ আগত কিবা এটা খাম তাৰপিছত ওলাই যাম একদম বৰাপানীত ৰখিমগৈ বৰাপানী বা ঘৰত এতিয়া অলপ ঠাণ্ডা লাগিছে ৱেডাৰটো অলপমান কুল হৈছে অথনি যে আহোঁতে অলপমান গৰম লাগি আছিলে কিন্তু এতিয়া লগতে ৱেডাৰটো ৰং ৰূপ চব বদলি গ'লগৈ অ'কে ভাল লাগিলে মানুহ টুৰিষ্ট নাই ইমান ভিৰ নাই বহুত কিনা চিনা মানুহ আছে অলপ 2-এটা মানুহ আছে পাথৰবোৰ এনেকৈ খাৰা কৰি খজি কৰি থৈ দিয়ে কি কাৰণে মই বুজি নাপাওঁ নে খাৰা হৈ আছিলে এনেকুৱা লাগি আছে আগত যেন বৰষুণ পৰি আছে আৰু অনলি মই চাগে ৰেইনকোট আনিছোঁ বাকী কোনেও অনা নাই তেনেকুৱা লাগিছে মোৰ এটা চাইডতকৈ বেছি ভাল লাগিছে বহুত ৰাইডাৰ ভেৰি নাইচ